Welcome back to my YouTube channel. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছো আৰু আজি এতিয়া মই আছো নলবাৰীত আৰু নলবাৰীত এটা বিশেষ কাৰণত আহিছো আমি ৰাস চাবলৈ আহিছো তো যিমান পাৰো আপোনালোকক দেখাই থাকিম নলবাৰীৰ ৰাসনো কেনেকুৱা হয় আৰু 2 বছৰ পিছত এইবাৰ নলবাৰীৰ ৰাস পাতা হৈছে কোভিডৰ পিছত তো বহুত ডাঙৰকৈ ৰাস পাতিছে তো বলক এয়া মোৰ মা আৰু পেহী মোৰ আগত গৈ আছে আৰু এতিয়া আমি নলবাৰী বিশালৰ ফ্ৰণ্টত আছো আৰু ইয়াৰ পৰা নলবাৰী ৰাস ষ্টাৰ্ট হৈছে আৰু আমি পুৰা একদম ৰাসৰ ভিতৰত সোমালো আৰু যিসকলে নলবাৰীৰ ৰাস এতিয়ালৈ চাই পোৱা নাই মই আপোনালোকক ভিতৰত কি আছে কি আপোনালোকক চব দেখাই থাকিম চ' ব'লক এইটো হৈছে নলবাৰীৰ হৰি মন্দিৰ আৰু আজি অকণমান মানুহ কম আছে তো ইফালে হ'ল জেন্টছৰ এন্ট্ৰি আৰু আমি লেডিজ হয় লেডিজ আমি আগেৰে যাম আৰু এয়া আমাৰ এন্ট্ৰি আহি গ'ল মূল্যাঙ্কন দিছে গতিকে আমি পুনৰ আন এগৰাকী প্ৰতিযোগিতাৰ মাজলৈ যাবলৈ বিচাৰিছোঁ আৰু মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু এতিয়া আছোঁ আমি গ্ৰন্থমেলাত আৰু ব'লক এতিয়া আমি কিতাপ চাওঁ এতিয়া যেতিয়া পঢ়ি ভাল পায় সিহঁতে আহিব পাৰে আৰু বহুত কিতাপ ওলাইছে আপোনালোকে কিনিব পাৰে ইয়াৰ পৰা আৰু এনেকৈ বহুত দূৰলৈকে মেলা যদি আপোনালোকক কিবা লাগে আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব আৰু বহুত মানুহ ভিৰ হৈছে আমি ইয়াৰ পৰা এইকাৰণে ওলাই যাওঁ ये क्या है भाई यहाँ पे मुतोन बिरयानी मिलता है কোনোবাই যদি মুতন বিৰিয়ানী খাই পোৱা নাই ইয়াতে আহিব পাৰে ডেফিনেটলি প্লিজ পাগলা দিয়ার পারে পারে ও পাগলা দিয়ার পারে পারে ভক্তি রখর জোয়ার উঠে টুপি খবর নাচে নাচে প্রভু কৃষ্ণর বংশী বাজে ভক্তি খবর নাচে নাচে প্রভু কৃষ্ণর বংশী বাজে ওই যে নলবাড়ির রাখ ও আমার নলবাড়ির রাখ ওই যে নলবাড়ির রাখ ও আমার নলবাড়ির রাখ ও আজি হরি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মঠ মন্দিৰৰ সংশোধনীত ৰাস উৎসৱৰ আলোড়ন আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম
মঠ মন্দিৰৰ সংশোধনীত ৰাখো চবৰ আলোড়ন নাতে নাচে গানে প্ৰাণে কি যে আমি নাকি খাবলৈ যাম Cheers! বগৰী কিমানকে বগৰী 10 টকা দিব পাৰিব 10 টকা দি দিয়ক আৰু এতিয়া আমি একদম ৰাসৰ এণ্ড পইণ্টলৈকে আহি পালোঁ ৰাস খতম আমি চালোঁ গোটেই শেষ কৰি পেলাই আৰু এতিয়া আমি ঘৰ যাই আছোঁ গুৱাহাটীলৈকে ৰিটাৰ্ণ হ'ম যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নলবাৰী ৰাস চাই কেনেকুৱা পালে জাষ্ট কমেণ্ট কৰিব তেতিয়ালৈকে আৰু নেক্সট ভিডিঅ' আহি আছে নতুন বাই বাই টেক কেয়াৰ